Relationship, married life, actually ki jana sobore life ot relationship or married to hoyto likha na thake sage suman hoyto bad qualities ase jar hello everyone আপোনালোকৰ বাবে লৈ আনিছো অসমৰ জনপ্ৰিয় অভিনেত্ৰী জুপিটাৰা ভূঞাৰ বহুতো নজনা কথা কেবা বছৰ হৈ গল জুপিটাৰা ভূঞাৰ বিবাহ পাশত আবদ্ধ হৈছিল জুপিটাৰা ভূঞা বিবাহ পাশত আবদ্ধ হৈছিল কিন্তু এই বিবাহত অমানিশা নামি আহিল তেখেতে স্বামীৰ পৰা কিয় আঁতৰি থাকিব লগা হ'ল এটা সাক্ষাৎকাৰত মনৰ কথা প্ৰকাশ কৰিছে সেই সাক্ষাৎকাৰত কোৱা কথাখিনি আপোনালোকে ভালদৰে শুনক অভিনেত্ৰী জুপিটাৰা ভূঞা কিয় স্বামীৰ অবিহনে থাকিব লগা হ'ল আৰু বৰ্তমান জুপিটাৰা বহুত সুখী স্বামীৰ অবিহনেও যে এগৰাকী নাৰীয়ে জীৱনটোক এক সুকীয়া স্থানত ৰাখি আগবাঢ়ি যাব পাৰে তাৰেই উদাহৰণ জুপিটাৰা এতিয়া বলক চাওঁ জুপিটাৰাই কি ক'লে এই সম্পৰ্কত হয়তো লিখা না থাকে সগে সুমান হয়তো ব্যাড কোৱালিটিজ আছে যাৰ কাৰণে হয়তো আজি মই সিঙ্গল গতিকে এতিয়া মই সিঙ্গল হৈ আছো ফাইন মই তেওঁকো কেতিয়াও বেয়া বুলি ক্ষেত্ৰত প্ৰবলেমটো কি হৈ গ'ল মোৰ প্ৰেমৰ ক্ষেত্ৰত তাৰ মানে যেহেতু মানে আমি এটা নাই একেলগে মই এটা কথাই কওঁ যে মই কিছু ক্ষেত্ৰত এজন ল'ৰাই হয়তো বিচাৰে যে তাই মোৰ প্ৰেয়সী she is my girlfriend বা she is my lover she is my wife so কেয়াৰ to বেছি ল'ব বিচাৰে বা গোটেইখিনি কাম কৰিব বিচাৰে কিন্তু মই অপোজিট মই নিজৰ কষ্ট নিজে কৰি ভাল পাওঁ বা কিবা মোৰ কিছুমান হয়তো ব্যাড কোৱালিটিজ আছে যাৰ কাৰণে হয়তো আজি মই সিঙ্গল তেওঁকো কেতিয়াও বেয়া বুলি ক'বলৈ যোৱা নাই বা তেওঁক মই কেতিয়াও বেয়া নাপাওঁ তেওঁ সুখত থাকক হেৰি ভালকে থাকক হৈ গ'ল চাগে কিবা এটা ভুল বুজাবুজি বা কিবা কিন্তু ফাইন মই তেওঁক বেয়া পোৱা নাই কেতিয়াও আজি মই ওপেনলি কৈছো মই তেওঁক কেতিয়াও বেয়া পোৱা নাই বা তেওঁ সুখত থাকক